Hey guys, welcome to my YouTube channel Rider N160. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল, মোৰো খবৰ ভাল। আৰু ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভকামনা জনালোঁ সকলোকে। আৰু বছৰটো যাতে সকলোৰে ভালে ভালে যায়। আৰু আজি আমি ক'ত গৈ আছোঁ কি আপোনালোকে থাম্বনেল চাই হয়তো বুজিয়ে পাইছে। সেইকাৰণে তথাপিও কৈ দি আছোঁ। আজি আমি গৈ আছোঁ জুবিন দাৰ তালৈ। জুবিন ক্ষেত্ৰ বুলি কয় এতিয়া সোণাপুৰ। এতিয়া গৈ আছোঁ দাদা মই আৰু বাইদেউ সোণাপুৰলৈ জুবিন দাক এবাৰ চাবলৈ। আজি বছৰৰ প্ৰথম দিন, সেইকাৰণে আজি ভাবিলোঁ জুবিন দাৰ তাৰ পৰাই সেৱা এটা জনাই আহোঁ। যিহেতু সেই জুবিন দাৰ সেইখন মন্দিৰ হৈ গৈছে এতিয়া, সেইকাৰণে মন্দিৰত সেৱা ল'ব লাগে প্ৰথম দিনাখন বছৰত। সেইকাৰণে এতিয়া জুবিন দাৰ ক্ষেত্ৰলৈ গৈ আছোঁ আমি তিনিজন, দাদা বাইদেউ মই। তো গাইজ আহি পাই গ'লোঁ আমি এয়া চানমাৰী ফ্লাইঅভাৰ। যিহেতু নতুন কৰি আৰু এখন অভাৰব্ৰিজ বনাই আছে দীঘলীপুখুৰৰ পৰা একবাৰে নুনমাটিলৈকে, সেইকাৰণে চাব পাৰে বহুত ভিৰ আজি। আৰু 1 তাৰিখ সকলোৱে ওলাই আহিছে ঘৰৰ পৰা ফুৰিবলৈ। আজি আমিও ওলাই আহিলোঁ। বহুত ট্ৰেফিক জাম গাইজ। শিলপুখুৰীত বহুত টাইম ৰখিব লগা হ'ল, 10-15 মিনিটমান ট্ৰেফিক জামতে ফচিলোঁ। এতিয়া লাহে লাহে গৈ আছোঁ আমি চানমাৰী ফ্লাইঅভাৰখন বনোৱা হৈ গ'লে জামটো কমিব। এতিয়া ফ্লাইঅভাৰৰ কাম চলি আছে যিহেতু, সেইকাৰণে বহুত ভিৰ হৈ আছে। আপোনালোক চাই থাকিব ভিডিঅ'টো শেষলৈকে, বহুতেই ভাল পাব ভিডিঅ'টো চাই। অকণমান দূৰ আহি আকৌ পাই গ'লোঁ ট্ৰেফিক জাম গাইজ, চাব পাৰে। ইয়াতে আকৌ বহুত ট্ৰেফিক জাম লাগি গ'ল। ইয়াৰ চানমাৰী অকণমান আগত আহি বহুত ট্ৰেফিক জাম লাগি গৈছে। ৰখি আছোঁ এতিয়া ট্ৰেফিক জামত ফচি কিনে। চাইডৰ পিনে গাড়ীবিলাক জাম লাগি গৈছে, আপোনালোকে চাব পাৰে। তো গাইজ এতিয়া আহি পালোঁ আমি সোণাপুৰ জুবিন দাৰ ক্ষেত্ৰলৈ। এয়া চাওক জুবিন দাৰ বেনাৰ লগোৱা আছে আৰু ভিতৰত সকলোৱে পূজা পাঠ কৰি আছে। জুবিন দা ইয়াতে আৰামতো শুই আছে সকলোকে এৰি থৈ। এতিয়া আমি আজি বাৰু সোমোৱা নাই, ইয়াতে বহুত ভিৰ আছে, সেইকাৰণে অন্য এদিন আহিম। আৰু দূৰৰ পৰাই জুবিন দাৰ মন্দিৰলৈ এটা সেৱা জনালোঁ, আপোনালোকেও এটা সেৱা জনাব। আৰু এতিয়া আহি পালোঁ আমি KFC হাট। তো গাইজ জুবিন দাৰ ক্ষেত্ৰৰ পৰা আহি অকণমান আগত ইয়াতে সোণাপুৰৰ ৰাস্তাৰ কাষতে এয়া আছে আপোনাৰ ৰেষ্টুৰেণ্ট KFC পিজ্জা হাট। আপোনালোকে আহিব পাৰে। খুবেই ধুনীয়া ৰেষ্টুৰেণ্টখন, চাফ চিকুণ আৰু খুবেই মনোমোহিত দৃশ্য। লাইটিংবোৰ চাৰিওপিনে লগোৱা আছে, চাওক। আপোনালোকক সম্পূৰ্ণ দেখাই আছোঁ ভিতৰলৈ গৈ কিনে কেনেকুৱা কি আইটেম আছে। আৰু ইয়াৰ চাওক ভিতৰত গৈ কিনে ইয়াৰ ষ্টাৰবোৰ লগোৱা আছে ওপৰত, খুবেই ধুনীয়া আৰু বহুতেই চাফ চিকুণ হয়। ইয়াতে আপোনালোকে আহিব পাৰে। সোণাপুৰৰ জুবিন দাৰ ক্ষেত্ৰৰ পৰা অকণমান আগত আহি মেইন ৰাস্তাৰ কাষতে আছে KFC পিজ্জা হাট। এতিয়া দাদা মই আৰু বাইদেউ আহিলোঁ ইয়াৰ KFCত। এতিয়া দাদাই অৰ্ডাৰ দিব গৈছে বাৰু, আমি এতিয়া বহি লওঁ। চাওক ছিটবোৰো খুবেই ধুনীয়া। ইয়াত ছিংগল ছিটো আছে, আপোনাৰ ফেমিলিৰ কাৰণে আপোনাৰ ডাঙৰ ছিটো আছে আৰু সকলোৱে আহিব পাৰে ইয়াতে, ল'ৰা ছোৱালী ফেমিলি সকলো আহিব পাৰে। খুবেই ধুনীয়া ৰেষ্টুৰেণ্টখন আৰু বস্তুবোৰো খুবেই সুস্বাদু, খুবেই ভাল খাবলৈ। আমি এতিয়া ট্ৰাই কৰিম বাৰু।
দাদাই অৰ্ডাৰ আনিছে। আজি আমি চকীত আহি আছে দাদা মই আৰু বাইদেউ অলপমান ইণ্টাৰ দেখাই আছো। ডিজাইনবোৰ KFC অৰ্ডাৰ আহি আছে এতিয়া। ধুনীয়া আপোনাক দেখাই আছোঁ বেকগ্ৰাউণ্ডটো চব কি ধুনীয়া। এয়া আমাৰ ফাইনেলি গাইজ অৰ্ডাৰ আহি গ'ল। এয়া KFC চিকেন ফ্ৰাইড আৰু ইপিনে আছে কোকোকলা আৰু তাৰ লগতে আছে ফ্ৰেঞ্চ ফ্ৰাইড আৰু তাৰ লগত চাটনি আছে। আপোনালোকক দেখাই আছোঁ বাৰু। ফাইনেলি গাইজ ইয়াতে খোৱা লোৱা হৈ গ'ল। এতিয়া আপোনালোকক অকণমান ভিউটো দেখাইছোঁ ৰেষ্টুৰেণ্টখনত। KFC এয়া বহুতেই ডাঙৰ হয়, বহুত মানুহ আহিব পাৰে একেলগে। এয়া চাব পাৰে খোৱা মানুহ খাই আছে আৰু গৈ আছে। ইয়াতে তেনেকৈ ৰখি নাথাকে মানুহবোৰ, খোৱা হৈ গ'লে ওলাই গুচি যায়। এয়া চাওক এতিয়া ভিৰ কম আছে বাৰু, খাই কেনে মানুহবিলাক গুচি যায় যিহেতু, সেইকাৰণে বেছি ভিৰ নহয়। আৰু ডিজাইনটো কিছু ভাল লাগিছে গাইজ, এয়া ডেক'ৰেশ্যনটো ভাল লাগিছে চাওক ষ্টাইপৰ। আৰু এতিয়া বাহিৰত ওলাই আহিলোঁ আমি, খোৱা লোৱা হৈ গ'ল। এতিয়া ঘৰলৈ গৈ আছোঁ আমি। তো গাইজ ব্লগটো ইয়াতে শেষ কৰিলোঁ আজি। আৰু যদি ব্লগটো চাই ভাল লাগিছে আপোনালোকৰ তেনে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এনেকুৱা ব্লগ চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ আৰু অল কৰি থৈ দিব। আৰু যেতিয়া মই এনেকুৱা ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আৰু বহুতেই ছাবস্ক্ৰাইবাৰ কম হৈ আছে আৰু লাইক কম হৈ আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব প্লিজ চেনেলটো, তেতিয়াহে আৰু এনেধৰণে ব্লগ বনাবলৈ উৎসাহিত হ'ম মই। আশা কৰিলোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব। তো গুড নাইট, শুভৰাত্ৰি।